চেনেল মই প্ৰিয়াঞ্চি আপোনালোকৰ মাজত আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকৰ সকলোকে ৰঙালী বিহুৰ বহু শুভেচ্ছা জনাইছোঁ। আৰু আজি হৈছে 14 তাৰিখ আৰু আজি গৰু বিহু যিহেতু, আৰু সেয়া বিহু উপলক্ষেই মই ঘৰলৈ যাব ওলাইছোঁ। এইবাৰ বহুদিনীয়া ছুটীলৈ, বহুদিনীয়া মানে এটলিষ্ট মই 10 ডেইজৰ কাৰণে ঘৰলৈ গৈছোঁ। আৰু আপোনালোককো দেখুৱাবলৈ ট্ৰাই কৰিম এইবাৰ ক'ত ক'ত যাওঁ বা কি কৰোঁ। তেনেকৈ মই প্ৰত্যেকবাৰেই ভাবোঁ যে ভিডিঅ' বনাম, ভ্লগ বনাম, ভালকৈ বনাম, আপোনালোকৰ মাজত মই দিম, কিন্তু একচুৱেলি টাইমেই নাপাওঁ নে কি হয় মই গম নাপাওঁ। প্ৰত্যেকবাৰে যেতিয়া মই ভিডিঅ' বনাব লওঁ তেতিয়া কিবা এটা মানে ৰৈ যায়, মই আপলোড কৰিব নোৱাৰোঁ বা টাইম নহয় বা এডিটিঙত কিবা নাজানো ন, তেনেকৈ কিছুমান প্ৰব্লেম ফেচ কৰা দেখা যায় মোৰ ক্ষেত্ৰত হা। তো মই এইবাৰ ভাবিছোঁ তেনেকুৱা একো প্ৰব্লেম মই আহিব নিদিওঁ। প্ৰব্লেম আহিলেও মানে সেয়া ফেচ কৰিম আৰু মানে তথাপিও বনাই যাম, দেখুৱাবলৈ ট্ৰাই কৰিম। আৰু এতিয়া মই ৰেডি হৈ গ'লোঁ, জাষ্ট মোৰ বাছ আছে 8:45-ত ষ্টাৰ্ট দিব, মানে খানাপাৰাৰ পৰা। মই খানাপাৰালৈকে যাব লাগিব, চ' মোক নিব আহি আছে কিশোৰে। এইটো হৈছে আমাৰ হোষ্টেলৰ ছোৱালী প্ৰায়ভাগে গুচি গ'ল। এতিয়া মই আৰু মৌচুমী আছোঁ। আৰু কোনোবা আছে নেকি? আছে ন? কোন আছে? এইজনী মৌচুমী, আমাৰ নৱবিবাহিতা ন। এতিয়া মই জীন্স পেণ্ট পিন্ধি গৈছোঁ ন, এতিয়া মই গাভৰু হৈ আছোঁ ন। এতিয়া তুমি কি হ'লা? বোৱাৰী ন? তাই এতিয়া বোৱাৰী হৈ গ'ল। কিন্তু এয়া ধুনীয়া সাজপাৰ পিন্ধি পেলাই ওলাইছে। তাই এতিয়া মাকৰ ঘৰলৈ নাযায়, এইবাৰ বিহু বুলি ক'লে যাবা মৌচুমী? শহুৰ ঘৰলৈ যাব তাই এতিয়া। বেয়া লগা নাই ন অলপো? মাকৰ ঘৰলৈ নোযোৱা এইবাৰ? যাম, 1 তাৰিখে যাম। 1 তাৰিখে যাবা ন? আচ্ছা, কমেণ্ট কৰি জনাবচোন কেনেকৈ লাগিছে তাই। বাই বাই। অ'কে, বাই বাই, ভালকৈ যাবা। ঠিক আছে, মৌচুমী চাই দিয়া এবাৰ। বাই বাই, মোৰ কাৰণে কিবা লৈ আহিবা দেই। ঠিক আছে, অ'কে। অঁ ন, ওৰাঙৰ ৰসগোল্লা। তাই বিয়াত গৈছিলোঁ হা মই, তো চবতকৈ বেছি ভাল পালোঁ মই ৰসগোল্লাটোৱে। আৰু ভাল পালোঁ হয় দিনত, সেইদিনা মোৰ ব্ৰত আছিলে, একো নাখালোঁ হয়নে? ঠিক আছে, বাই বাই। একচুৱেলি মোৰ ঘৰ গোলাঘাটত মানে NL নুমলীগড় ৰিফাইনেৰীৰ ওচৰতে, লেটেকুজান টি ষ্টেট বুলি কয় সেইডোখৰত, তাতে ঘৰ মোৰ। তো মই তাতে থাকোঁ আজি 2016 চনৰ পৰা এতিয়া তাৰিখলৈকে। তো মই গুৱাহাটীতে থাকোঁ, গুৱাহাটীতে আছোঁ, ইয়াতে পঢ়িছিলোঁ, বৰ্তমান ইয়াতেই জব কৰি আছোঁ। তো মোৰ ক্ষেত্ৰত এনেকুৱা হয় যে মই চবৰ ক্ষেত্ৰত কেনেকুৱা হয় মই নাজানো। হয়তো ঘৰলৈ বুলি ক'লে বহুত বেছি ভালো লাগে, সেইটো মই জানো, ঠিক আছে, পটককৈ ভালেই লাগিব বাৰু। কিন্তু মোৰ ক্ষেত্ৰত এনেকুৱা হয়, হয়তো 2 বছৰ ধৰি মই বহুত বেছি হাৰ্ট হওঁ। মানে যেতিয়াই ঘৰ যোৱা কথা ওলায়, মই গৈ থাকোঁ ৰাস্তাত গাড়ীত থাকোঁতে, মই সেইটো শান্তি ফিল নকৰোঁ, মানে বহুত বেছি দুখ লাগি থাকে। কিয়নো বহুতসকলে মানে যিসকলে মোক জানে, চিনি পায়, সেইসকলে জানেই মোৰ মা নিচিনাকৈ আছিলে। মোৰ বৰমা হয়। তো তেওঁৰ লগত মোৰ বহুত বেছি এটা মা আৰু ছোৱালীৰ যেনেকৈ সম্বন্ধ থাকে ন, তেনেকুৱা আছিলে। মই এভৰিথিং এটা কথা মই সেই বৰমাৰ লগত শ্বেয়াৰ কৰিছিলোঁ আগতে। তো তেওঁ এতিয়া নাই, তেওঁ ঢুকালে। তো সেই ক্ষেত্ৰত চাগে মই বহুত বেছি হাৰ্ট হ'বলগীয়া হয়। কাৰণ আগতে এনেকুৱা হয় যে মই হোষ্টেলৰ পৰা যোৱাৰ লগে লগে সেই বৰমাৰ ঘৰলৈ, আমাৰ ঘৰৰ পিছফালে বৰমাৰ ঘৰ আছিলে মানে হয়, তালৈকে মই দৌৰি যাওঁ, ঠিক আছে। অহাৰ লগে লগে মই ড্ৰেছো চেঞ্জ নকৰোঁ, দৌৰি গৈ পেলাই মই বৰমাৰ ওচৰত যাওঁ। আৰু বৰমাও বহুত আশাৰে বাট চাই থাকে মোৰ কাৰণে, আহিছে মাইনা আহিছে, মোৰ ঘৰত এটা নাম মাইনা হয়, মাইনা আহিছে বুলি কয়। মোৰ কাৰণে বহুত কিবাকিবি বনায়ো থয় খাবলৈ কাৰণে, আৰু ভাত বাঢ়ি থৈ দিয়ে, মাইনা আহিছে মানে মোৰ কাৰণে থৈয়ে দিয়ে। আৰু
সিহঁতৰ ঘৰৰ মেম্বাৰ হিচাপে মানে মোকো বোলে এজনী বৰমাৰ মোক সৰু ছোৱালী বুলি ভাবে আৰু তেনেকৈ মাইনা যে আহিছে ভাত খাব বা ৰাতি খাব দিন খাব মানে হিচাপ নাই বৰমাই মানে কি নকৰে মোৰ কাৰণে এভৰিথিং তেনেকৈ কৰে ন তেনেকৈ জানে মই লোকেল মুৰ্গী তেনেকৈ ভাল পাওঁ মই কেনেকৈ ভাল পাওঁ তেনেকৈ টাইপ বনাই দিয়ে বৰমাই তো এভৰিথিং কিছুমান কথা মানে কি হয় আৰু গৈ পেলাই মই গৈ পোৱাৰ লগে লগে এটা কথা কওঁ বৰমাক যোনবিলাক কথা মই মাকো নকওঁ বা মোৰ বাকো শ্বেয়াৰ নকৰোঁ মোৰ বৰমাক এটা কথা মই আগতে শ্বেয়াৰ কৰিছিলোঁ তো এনেকুৱা হৈছে মোৰ বৰমা কেঞ্চাৰ হৈ ঢুকালে তো সেইবোৰ কিছুমান কথা মানে বহুত বেছি মোৰ মনত পৰে ঘৰ যোৱাৰ পিছতে আজিকালি যাব মন নোযোৱা হ'ল বৰমাহঁতৰ ঘৰ ফালে দেখিলেই বহুত বেছি হাৰ্ট ফিল হয় মোৰ দুখ লাগে মই ৰখাব নোৱাৰোঁ নিজকে যেন দৌৰি পেলাই গৈ মাত এষাৰ দিওঁ এনেকৈ ফিল হয় ন তো সেইবোৰ বহুত বেছি মোক ডিষ্টাৰ্ব কৰে হয়তো সেইকাৰণে মোক যাব মন নাযায় কিন্তু মা দেউতা যিহেতু আছে দাদা বৌ চবেই আছে ঘৰত মোৰ কাৰণে ৰৈ থাকে সেইকাৰণে মই যাওঁ কিন্তু মই হাৰ্ট হওঁ বহুত বেছি হাৰ্ট হওঁ ঠিক আছে যি কি নহওক আমি সকলোৱে একেই পথৰ যাত্ৰী হয় এদিন নে এদিন আমি সকলোৱেই যাব লাগিব সেই একেই বাটেৰে কিছুমান সেইবোৰ ভাৱনা লৈ আগবাঢ়ি যাবলগীয়া হয় তেনেকৈ আৰু ঠিক আছে আপোনালোককো মই মোৰ ভিডিঅ'টোৰ জৰিয়তে এইবাৰ দেখুৱাম মই এইবাৰ 10 দিন ছুটি লৈছোঁ আৰু 10 দিন ছুটি লৈছোঁ মানে ঈদ আৰু বিহু মিলাই মাজতে 3 দিন খোলাই আছিলে কিন্তু সেই 3 দিন মই ছুটি লৈ লৈছোঁ ঘৰত বেছি টাইম স্পেণ্ড কৰিব পাৰিম বুলিকৈ তো মই আপোনালোকক দেখুৱাব ট্ৰাই কৰি থাকিম আপোনালোকেও চাই গৈ থাকক আৰু আপোনালোকেও মোক ছাপোৰ্ট কৰক যাব ওলাইছোঁ দেখি আহি গ'ল লিফ্টত এতিয়া বাকীবোৰ বেগ মানে 2টা বেগ আছে আৰু তলতে আছে কিশোৰ আহিছে 2টা বেগ দেখি খং কৰিবহি এতিয়া